ফাইনেলি আমি এতিয়া আহি পালো ভৈৰৱকুণ্ড। এই আমাৰ বাবু হাইলি দি দিয়া, এই মুছাৰফ আৰু আমাৰ মহাজন পুলু। এই আমাৰ বাবুৱে কেমেৰা ৰেডি কৰি আছে। কেমেৰাটো দেখাই দিয়া। আমি আজি ঠাণ্ডা বতৰ গা ধুম ইয়াতে। গা ধুবলৈ 200 টিকেট আমি অলৰেডি টিকেট ক্ৰয় কৰিলোৱে। এতিয়া আমি কাপোৰ চেঞ্জ কৰিবলৈ কাপোৰ ক'ত খোলা এইফালে গঁৰালত, এই গঁৰাল সৰু সৰু গঁৰালত কাপোৰ খুলিব লাগিব আৰু আমি। তামাম বৰষুণ। তীব্ৰ গতিত বৰষুণ দি আছে। সেয়ে আমি গা ধোৱা বাদ দি বৰষুণৰ পানীতে গা ধুম। 200 টকাটো ঘূৰাই ল'ম, 200 টকা দি কিবা কিনি খাই ল'ম না কি ক? কেমেৰা নিবি যদি বৰষুণ। ঠাণ্ডাত চবে আইচক্ৰীম, আইচক্ৰীমৰ বাহিৰে আৰু একো নাই। তামাম বৰষুণ। বৰষুণত আমি দোকানত বহি আছো। মাৰাথান বৰষুণ দি আছে, আপোনালোকে চাব পাৰোঁ কেনেকুৱা বৰষুণ। আইচক্ৰীম 10 টকাৰ আইচক্ৰীম আমি 25 টকা দি খাব লগা হৈছিল, হয় না ৰাইজ? ফাইনেলি আমাৰ আইচক্ৰীম খালি গ'ল। এতিয়া আমি বাৰীটো ধুই খাম। অলপ অলপ লাগি আছে চাক, পানী সেইফালে পানী আছে। এয়া চাওক পানী আছে, অলপ পানী লৈ ল'লোঁ। এতিয়া আমি ধুই খাই দিম আৰু। পুলু পুলু আমাৰ চাক, পুলুক দেখাই আছোঁ মই। এয়া পুলু প'জ দি আছে। কেমেৰা হ'ব না মুছাৰফ দি মাৰ। ফাইনেলি ইফালে পুৰা গা ধোৱা হৈ আছে আজি। আমিতো গা নুধুৱে, হয়নে নাই? আহিছি না ফটোশ্বুট করবা। ফটোশ্বুটের ভালো জায়গা নাই, ফটোশ্বুটের ভালো জায়গা নাই। দিস ইজ পুলু এন্ড দিস ইজ মুছাৰফ। মুছাৰফে পুরা ক্যামেরাম্যান, পুলু বহি আছে আৰু এনেকুৱা পোষ্ট আমি দেখাম আৰু এইটো চাক মোৰ পিছফালে কিমান মস্ত পাহাৰ। বাপৰে বাপ, ইমান ডাঙৰ পাহাৰ মই দেখাই নাই। ভাই পুলু এনকে পাহাৰ দেখছিলি না কোনবা দিন? এইটো পুলু একদম হালি হালি, এইটো চাক হালি হালি পিকচাৰ মাৰি আছে। মোৰ আৰু কাম কি, মই ভিডিঅ' বনাই আছো, কাৰণ ভিডিঅ'ৰ লগত যাব, বাকীখিনিতো খালোৱে। এইটো চাক পিছফালে মোৰ লগত, পিছফালে প্ৰকাণ্ড ডাঙৰ এটা পাহাৰ, আৰু এনেকুৱা পাহাৰ মই দেখাই নাই জীৱনত। এই পাহাৰ বোলে উঠব লাগব। জীৱনত DSLR দি ফটো মাৰি পোৱা নাছিল মুছাৰফে। আজি আমি ভৈৰৱকুণ্ড দলঙৰ মানে চুইচ গেটৰ ওপৰত আছো, আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বাবুহঁতে শ্বুট কৰি আছে। খুব তীব্ৰ গতিৰে যান বাহন চলাচল কৰি আছে। বাবু এই পুলু বেছি কাষত নাযাবা, পৰি যাবা। এইটো মুছাৰফ, এইটো